ধুবুৰীৰ ডংগাৰপাৰ বিলত নিয়ন্ত্ৰণ হেৰুৱাই বুৰ যোৱা চাৰিচকীয়া বাহনখন উদ্ধাৰ। বাহনখনত কোনো যাত্ৰী নাছিল। অসম আৰক্ষী আৰু SDRF বাহিনীয়ে উদ্ধাৰ কৰে। চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে AS1788357। বাহনখন ধুবুৰীৰ পৰা গৌৰীপুৰ অভিমুখে আহি থকা অৱস্থাত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। পূৰ্বমতে বিয়লি প্ৰায় 4:30মান বজাত আমি খবৰ পাওঁ যে এই পাগলাবাবা মন্দিৰৰ ওচৰত গাড়ী এখন পানীত পৰি যায়। ধুবুৰীৰ পৰা গৌৰীপুৰ অভিমুখে যাই থাকোঁতে কিবা কাৰণত পানীত পৰি যায়। লগে লগে আমাৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ ৰাওনা হয়। অলপ সময়ৰ পিছতে গাড়ীখন ট্ৰেছ কৰিবলৈ সক্ষম হয়। গাড়ীখন কোনোবা আৰোহী বা চালক কোনোবা আছিল, সেইজন মানে লগালগ ওলাই গৈছে। পিছত বেলেগ মানুহ নাছিল আৰু এতিয়ালৈ আমি ইনফৰমেশ্যনটো লোৱা নাই। লোৱাৰ পিছত গাড়ীখন ভিতৰত কিবা আছিলে নেকি? নাই।